হেপী দেৱালী হেপী আজি দেৱালী পূজা আপোনালোক সকলোকে মোৰ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ আজি কমচে কম এমাহমান হ'ল মই ভিডিঅ' নিদিয়া বহুতো কাৰণ আছে কাৰণ মানে মই কলো নোযোৱা নহয় গৈ আছোঁ কিন্তু মই এইকেইদিন কি হৈছে মোৰ ভিডিঅ' বনাবলৈ মোৰ কিবা এটা লাজ লাগিছে ভিডিঅ' বনাব পৰা নাই আজি বহুত চেষ্টা কৰি পিনে ভিডিঅ' এটা বনাইছোঁ আপোনালোকৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাওক আৰু আজি কি হয় দেৱালী বুলি চাই যাওক আমি অলপ মনোৰঞ্জন কৰি আপোনালোকে ভিডিঅ' চাই মনোৰঞ্জন কৰক ধন্যবাদ এতিয়া মোৰ লগত আছে এইটো মানৱ প্ৰতিম শইকীয়া এখন মোৰ বাইক আপোনালোকে অকণমান চিনেমেটিক চাই লওক আমি অকণমান ওলাই যাওঁ তাৰপিছত ৰাস্তাত লগ পাম আকৌ মুচুক কৰিব ইউটিউবৰ সৈতে দিয়ে থাকে যাকে কৈ দে আকৌ ঘূৰি আহিবি খালি পিছত আহি দে চাই লওক এতিয়া আপোনালোকে ভাবিছে ক'ত আছিলোঁ ক'ত আহি গ'লোঁ পটককৈ মানে আমি আছিলোঁ গাঁৱৰ পৰা ভাবিলোঁ অকণমান ওলাই যাওঁ মানে অকণমান ভাইব ল'ব আহিছোঁ প্ৰাকৃতিক দৃশ্য চাব আহিছোঁ প্ৰাকৃতিক দৃশ্য নহয় এইটো মানুহে বনোৱাই মানে কিন্তু এনেই বতাহটো ল'ব আহিছোঁ আৰু আজি কালিতো বৰষুণ আপোনালোকে গম পায় কালি দেৱালী ভিডিঅ' কালি বনাম বুলি ভাবিছিলোঁ কিন্তু কালি বনোৱা নহ'ল আজি বনাম কালি বৰষুণৰ কাৰণে বনাব নোৱাৰিলোঁ আজি যদি বৰষুণ দি দিয়ে ৰাতিলৈকে তেতিয়া বনাব নোৱাৰিম এতিয়া আমি এনেই অকণমান ভাইব লৈ পিনে ঘৰলৈ যাওঁ আপোনালোক দেখাইছোঁ কি হয় আৰু এটা কথা আপোনালোকে ভাবিছে চাগে মোৰ চোলাটো ক'ৰবাত বদলি গ'ল এই চোলাটো মোক খালি শ্বুট কৰিছে সেইটো মই গম পাইছোঁ চোলাটো মোৰ নহয় মানে চোলাটো হয় ইয়াৰ প্ৰথমে মই এইটো চোলা পিন্ধি আছিলোঁ এতিয়া এইটো পিন্ধিলোঁ এইটো পিন্ধাৰ কাৰণটো হ'ল মানে ৰিলটো বনাব লাগে ন ধুনীয়া দেখিলে ৰিলটো বনাম আৰু ৰিল বনাওঁতে মোৰ ঘটনা এটা হৈ গ'ল ৰিলটো চালে গম পাব মই সেইটো ৰিলে আপলোড দিম এইটো চাওক কাইলৈ খুচিলে কিন্তু মানুহে ক'ব যে মই সেইটো এটা এক্টিঙে বুলি ক'ব খোচাটো এইটো ব্লপাৰ বুলি লিখি দিম বুলি ভাবিছোঁ খালি মানুহে ক'ব কওঁ বুলিয়ে কৈছ কিন্তু কওঁ বুলি নাই কোৱা কওঁ বুলি ক'লে এইটো মোক এনেও ভুলতো খুচাই নলওঁ এতিয়া চাব ইনষ্টাগ্ৰামৰ ৰিলটো মই লিংকটো তলত দি দিম দেই আপোনালোকে ফ'ল' মাৰি দিব পাৰিলে আহি চালে প্ৰমোশ্যন কৰিছোঁ নেকি কাম কিহৰ প্ৰমোশ্যন কৰিছোঁ নিজৰ একাউণ্টটো নিজে প্ৰমোশ্যন ফ্ৰী প্ৰমোশ্যন মানে যোনে চাই আৰু যোনে ইউটিউবৰ ভিডিঅ'টো চাইছে সিহঁতি ৰিলটো চাই দিব চিনেমেটিকটো চাই কেনেকুৱা লাগিলে ক'ব এতিয়া আমি ঘৰলৈ গৈ আছোঁ চোলা বদলাই ল'লোঁ আৰু নিজৰ চোলাটো পিন্ধিছোঁ এতিয়া বৰ্তমান মানে বেলেগৰ চোলা পিন্ধি ৰিল বনালেও মানে ভাল লাগে কিবা এটা নিজৰবোৰ কিবা সদায় একেটো পিন্ধি বনাই থাকে কেতিয়াবা লোকও পিন্ধি বনাব লাগে মই বৰ বেছিকৈ লোকৰ চোলা পিন্ধি নবনাওঁ বাৰু বেছিভাগ নিজৰ বনাওঁ কিন্তু কেতিয়াবা পিন্ধিবলগীয়া হৈ যায় কাৰণ মই আজি ভাল চোলা পিন্ধি নাহিলোঁ ন এইটো পিন্ধি আহিলোঁ এতিয়া এই ভাল পিন্ধি আছিলোঁ কাৰণে ভাল চোলা লৈ ল'লোঁ আপোনালোকে ৰিলটো চাব খালি এইটো 10 টকীয়া লটাৰী টিকেট এটা লৈ ল'লোঁ এতিয়া কপালখন চাওঁ কপালত কি আছে পাওঁ নে নাপাওঁ এইখিনি আমাৰ গাঁৱৰ মহিলা সমিতিয়ে পাতিছে আৰু লটাৰীখন তেনেকৈ একো বস্তু নাই হাঁহ কুকুৰা নাই সেই হাঁহো নাই ব্ৰইলাৰ আছে তাৰপিছত দাইল কণী কিবা কিবি গাইছ একদম বেয়া নাপাব ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ কাৰণ বহুত দিন ভিডিঅ' নাই বনোৱা ন আজি ভিডিঅ' বনাইছিলোঁ বুলি মই পাহৰি থাকিলোঁ ফটকা ফুটোৱালোঁ বাৰু সেইবোৰ আপোনালোকক দেখুওৱা নহ'ল আজি ভিডিঅ'টো ইমানখিনি আছিলে আৰু দেখাবলৈ মই বহুতখিনি কিবা কিবি হৈ গ'ল দেখাব নোৱাৰিলোঁ বেয়া নাপাব ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এতিয়া মই বৰ্তমান মানে এইটো লাইটৰ পোহৰ দেখিলোঁ যে নামঘৰ আগত ইয়াতে লাইটটোৰ আগত ভিডিঅ'টো এণ্ড কৰি লওঁ বোলো মনত পৰিলে মানে অথনি পাহৰি গৈছিলোঁ যে মই ভিডিঅ' বনাইছিলোঁ বুলি